সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ প্ৰথমটো মিনি ব্লগ। আজি মে মাহৰ 5 তাৰিখ। আবেলি প্ৰায় 3মান বজাত মোৰ মৰমৰ বাহনখন লৈ যাবলৈ ওলাইছো গুৱাহাটীলৈ এটা বিশেষ কামৰ বাবে। গতিকে সেই বিশেষ কামটোনো কি জানিবলৈ বলকচোন আপোনালোকেও মোৰ লগত গুৱাহাটীলৈ বুলি। এনেকৈ আহি পাই গলোহি নাৰিকলী শিৱ মন্দিৰ। ঘৰৰ পৰা এইফালেৰে আহিলে মই যিহেতু ইয়াত এবাৰ মূৰ দোৱাই যাওঁ, আজিও তাকেই কৰি আকৌ গুৱাহাটীলৈ আগবাঢ়িলো। জুবিনদাৰ গান শুনি পাই গলোহি গুৱাহাটী। পিছে বাহনখন বাসস্থানৰ পিনে ঘূৰাবলৈ লওঁতে গীতাৰ্থই আকৌ ষ্টুডিঅ'লৈহে মাতিলে। তাৰ পিছৰখিনি পিছে ভিডিঅ' কৰা নহ'ল। আজি আকৌ পুৱাহে মানে 6 তাৰিখেহে আৰম্ভ কৰিছো। আমি এতিয়া ৰুমৰ পৰা ওলাইছো, এতিয়া বাজিল 8:30। এয়া ভাৰ্গৱ আছে আৰু গীতাৰ্থ আৰু মই। বা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা। এতিয়া আমি গৈ আছো, ইফালে আছে প্ৰডাকশ্যনৰ গাড়ী, পিছফালে আছে কমলদাৰ গাড়ী। এতিয়া আমি গৈ আছো লোকেশ্যনলৈকে। আৰু কিমান সময় লাগিব আৰু। মই প্ৰথমতে কোৱা সেই বিশেষ কামটো এইটোৱেই, মানে মোৰ বন্ধু গীতাৰ্থৰ কণ্ঠত আহি আছে এটা নতুন গীত, আৰু সেই গীতটো লিখিছে মোৰ কাষতে বহি থকা বিশ্বনাথ চাৰিআলিৰে ভাৰ্গৱে, য'ত কমল লোচন, জুনুনাথ আৰু শুভম ডেকাই অভিনয় কৰিব। আৰু তাৰেই দৃশ্য গ্ৰহণৰ বাবে আহি আছো আমি প্ৰথম লোকেশ্যনলৈ। ভিডিঅ'টো যদিহে ভাল পালে লাইক আৰু শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব।